এক ভয়ংকৰ দৃশ্য ব্যস্ত ৰাজপথৰ চলন্ত গাড়ীৰ পৰা হঠাৎ পৰিল এটি কণমানি শিশু পৰি যোৱা কণমানিটি পুনৰ উঠি লৈ দৌৰি যায় নিজৰ বাহনখনলৈ অৱশ্যে কিছু দূৰতহে গাড়ীখন ৰৈ গৈ এই দৃশ্য দেখি ৰাজপথৰ সকলো যান-বাহন অৱশেষত ৰৈ দিয়ে বৰ্তমান এই দৃশ্য সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে দৃশ্যটোত দেখা অনুসৰি ট্ৰেফিক সিগনেল মানি ৰৈ আছে সকলো গাড়ী তেনেতে নীলা লাইট জ্বলাৰ বাবে যান-বাহনসমূহ লাহে লাহে যাবলৈ আৰম্ভ কৰিছে ব্যস্ত ৰাজপথটোত তাৰ মাজতে আছে এখন এছইউভি গাড়ী ক্ৰমাৎ সেই গাড়ীখনো যাবলৈ আৰম্ভ কৰিছে কিন্তু হঠাতে গাড়ীখনৰ পিছফালৰ পৰা দৰজাখন খুল খাই গাড়ীৰ পৰা হঠাৎ সৰি পৰে এটি কণমানি শিশু অৱশ্যে গাড়ীখনৰ চালকে সেই কথা গমেই নাপায় দৃশ্যটো দেখি আন যান-বাহনসমূহ ৰৈ দিয়ে কিছুদূৰ আগত গৈ সেই কথা গম পাই ৰৈ দিয়ে এছইউভি গাড়ীখনো কণমানিটিয়ে উঠি লৈ থুপুক থাপাকৈ দৌৰি যায় ইয়াৰ পাছতে এগৰাকী স্কুটি আৰোহীয়ে ধৰি লয় কণমানি শিশুটিক আৰু এছইউভি গাড়ীখনৰ পৰা অভিভাৱক আহি দাঙি লৈ যায় কণমানি শিশুটিক এই ভয়ংকৰ দৃশ্যটো দেখি সকলোৰে চকু কপালত উঠে বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ'টি পুনৰ প্ৰত্যক্ষ কৰক সেই ভয়ংকৰ দৃশ্যটি